তোমাকে না পালে মৰু মৰু যেন লাগে তুমি শুনবো জানে আছো মই কি দৰে বাহ কি ডেঞ্জাৰ গান গালাচোনে মোৰ তালৈ মনত পৰিছে আকৌ পিছে কোৱাচোন তুমি বিয়া বাৰু কেতিয়া পাতিবা বাৰু কি বিয়াৰ কথা কৈছা মইতো ভাবি আছো এই জনমত মই বিয়াই নাপাতো পিছে তুমি কেতিয়া পাতিবানো মোৰ কথা নকবা মই কিবা বেলেগকে ভাবি থৈ দিছো কি ভাবি থৈছা হে মই ভাবি থৈছো এই জনমত মই দুজনীকে বিয়া পাতিম কিয় বে আৰে বন্ধু নাজানা নেকি এজনে মাৰিলে এজনে বচাব আকৌ ঠিক কথাই ভাবিছো দেখোন নাই এতিয়া কিন্তু নহব কথাটো কিবা বেলেগহে হ'ল কি হ'ল আকৌ ভাবিছিলো কিবা কিন্তু হ'ব কিবাহে আজি ৰাতি সপোনত দেখিলো এজনীয়ে বোলে ধৰি আছে আনজনীয়ে মাৰি আছে ঐ বলা বলা ছাৰ আহিবলৈ হ'ল ব'লা গুড মৰ্ণিং গুড ছাৰ মৰ্ণিং ছাৰ গুড মৰ্ণিং বাৰু ভালে আছা না ভালে আছো ভালে ছাৰ আছো ছাৰ দে ঠিকে আছে দে এতিয়া পঢ়াত আৰম্ভ কৰোঁ তোমালোকক এটা কথা কৈ থৈ দিওঁ অহা মাহত মই ক্লাছ পৰীক্ষা ল'ম গতিকে অলপ ভালকৈ পঢ়িবা তোমালোকে ছাৰ মই এটা কথা সুধিব পাৰোঁনে নিশ্চয় সোধা ছাৰ আমি জনম লওঁ এবাৰেই মৰো এবাৰেই আৰু মৰম আৰু ভালপোৱাও এবাৰেই হয় তেন্তে এই এক্সামটো বাৰে বাৰে কিয় হয় তোমাৰ আকৌ এইটো কেনেকুৱা প্ৰশ্ন তোমাৰ এই মূৰটোত ক'ৰ পৰা এইবোৰ প্ৰশ্ন আহে বাৰু কি ক'ম ছাৰ আহি যায় আৰু বাৰু যিয়ে নহওক মই কৈছোঁ অহা মাহত এক্সাম ল'ম যদি ল'মেই তোমালোকে বাছ মন দি পঢ়িবা ঠিক আছে ছাৰ চেষ্টা কৰিম বাৰু এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন সোধকচোন ছাৰ কোৱাচোন জাপানত মানুহবোৰে কল খাই বাকলিটো কি কৰে ছাৰ পেলাই দিয়ে একো নাভাবা নিচিন্তাকে পটককে কৈ দিওঁ যে ছাৰ নহ'লে বাকলিটোনো কি কৰিব পেলাইতো দিব হয় বাৰু তোমাৰ কথাই ৰাইট এতিয়া কোৱা একেবাৰে চাফা নাকৰ ভিতৰত কি পায় ছাৰ ফিংগাৰ প্ৰিণ্ট তোমালোকৰ উত্তৰকেইটা শুনি থাকিলে মই একেবাৰে পাগলেই হৈ যাম ঠিক আছে বাৰু আজিৰ ক্লাছ ইমানতেই সমাপ্ত আহোঁ এতিয়া অ'কে ছাৰ থেংক ইউ ছাৰ